ঠাইডোখৰ বিৰাট বঢ়িয়া আপোনালোকে আহিব কেনেকুৱা মানে ক'ব নোৱাৰি আৰু আপোনালোকে আহক বুজি পাব আপোনালোকে আহিব এবাৰ দিল্লী ঘাটৰ পৰা আমি গাভৰু দলং যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো পিছফালে আছে আপোনালোকে দেখা পাইছে তাত আছে নামৰূপ কাৰখানা আছে কল কাৰখানা তাৰ নিচেই কাষতে এখন পৰি আহিছে সেইফালে আমাৰ দাদা এজনে ভিডিঅ' বনাই আছে তেখেতৰ চেনেল এটা আছে গল্ডেন ভইচ অফ আছাম চেনেলটো মই ডিছক্ৰিপশ্যনত দি দিম লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কেনেকুৱা লাগিছে ঠাইডোখৰ বিৰাট বঢ়িয়া আপোনালোকে আহিব কেনেকুৱা মানে ক'ব নোৱাৰি আৰু আপোনালোকে আহক বুজি পাব আপোনালোকে আহিব এবাৰ চাই যাবহি বহুত ধুনীয়া এইফালে চাপ মানুহৰ পিছফালে এফালে বাইক হৈছে এইফালে টিপাল আৰি পিকনিক খাইছে কিছুমানে আমিও লৈ আহিছোঁ ইয়াত নবনাওঁ কিন্তু বেলেগ এটা জেগাত বনাম তাত বিৰাট মানে বিৰাটেই ধুনীয়া জেগা পিছফালে চাপ পাহাৰ আছে আপোনালোকে দিল্লী ঘাট ইখন পাহাৰৰ ফালে আছে দিল্লী ঘাট দলং আমি আছোঁ
নেদেখাহিবা মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখাহিবা মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখিছো তোমাৰ যতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱন তো সেইফালে আছে দিল্লী ঘাট আমি বৰ্তমান দিল্লী ঘাটত আছোঁ। তো দিল্লী ঘাটৰ পৰা আমি গাভৰু দলং যাম। আপোনালোকে চাই দিব ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। গাহৰি শিঙি ধোৱা হৈছে মাংস পুৰি খাবলৈ বেছি নোৱা 5 পিচ মানে পাৰিবি কেনে হ'ব খৰি হেৰি কৰে মানে বেছি হ'লে পুৰিবি কেনেকৈ ন এইফালে চাওক দিল্লী ঘাটৰ মনোমোহা দৃশ্য